ফ্ৰেণ্ডছ, যেতিয়া আমি জোনাইৰ পৰা নিজ গৃহৰ পৰা আমি শিৱসাগৰ জিলাৰ কৰ্মথলী শিৱসাগৰ নগৰলৈ যাত্ৰা কৰিছিলোঁ, সেই যাত্ৰাৰ সময়ত লগ পোৱা যিবিলাক প্ৰধান ঠাই আমি চাবলৈ পাওঁ, সেই ঠাইসমূহৰ বিষয়ে মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ। ফ্ৰেণ্ডছ, যেতিয়া আমি জোনাইৰ পৰা আমি যাত্ৰা কৰোঁ, প্ৰথমতে আপুনি লগ পাব লাইমেকুৰি পৰা ঠাইখনৰ 2-3 কিলোমিটাৰ পাৰ হোৱাৰ লগে লগে আপুনি লগ পোৱা এক সৌন্দৰ্যৰ ঠাই হৈছে লাইমেকুৰি মিলনপুৰ। আৰু মিলনপুৰ পাৰ হোৱাৰ লগে লগে আপুনি পাব এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই, যিখন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে হাজাৰ গছৰ শাৰী শাৰীকৈ ৰোপণ কৰা দৃশ্য দেখা পাওঁ। সেই সৌন্দৰ্য এক মনোমোহা সৌন্দৰ্য, যিটো সৌন্দৰ্য চাই আমাৰ মন প্ৰাণ জীপাল হৈ উঠে। ইয়াৰ পৰা পাৰ হোৱাৰ লগে লগে আমি পাওঁ তেলেম পাৰ হোৱাৰ লগে লগে আমি পাওঁ চিমেণ্ট চাপৰি, যিটো চিমেণ্ট নৈৰ সৌন্দৰ্যই অনন্য, যিটো সৌন্দৰ্য চাই আমাৰ মন প্ৰাণ জীপাল হৈ উঠে। চিমেণ্ট নদীৰ ওপৰত নিৰ্মাণ হোৱা পথ দলং আৰু ৰেলৰ পথৰ ওপৰত নিৰ্মাণ কৰা দলং, এই দলং দুখনৰ সৌন্দৰ্যৰ লগতে পাহাৰৰ পৰা বৈ অহা নিৰ্মল নৈ আৰু পাহাৰৰ সৌন্দৰ্য, দলংখনৰ ওপৰেৰে যেতিয়া আমি পাহাৰৰ সৌন্দৰ্য চাওঁ, এক অনন্য সৌন্দৰ্য আমি দেখিবলৈ পাওঁ। ইয়াৰ পাছতেই আমি আগবঢ়াৰ লগে লগে আমি পাওঁ, যেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজিৰ পৰা জোনাইৰ মাজত থকা ঘাইপথৰ মাজে আমি যাত্ৰা কৰোঁ, তেতিয়া আমি পথৰ দুয়োকাষে থকা প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে পাহাৰ পৰ্বত চৰাই-চিৰিকটি আদি দেখিবলৈ পাওঁ, যিবিলাক সৌন্দৰ্য অন্য ঠাইত দেখিবলৈ পোৱা নাযায়। বিশেষকৈ মন কৰিবলগীয়া যে যেতিয়া আমি ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰোঁ, জোনাইৰ পৰা চিলাপথাৰলৈ বা বগীবিললৈ, সেই ঠাইডোখৰত কোনো ধৰণৰ পৰিৱেশ প্ৰদূষণ দেখিবলৈ নাপাওঁ। পৰিৱেশৰ নিৰ্মল অৱস্থাই আমাৰ মন জীপাল কৰে। ইয়াৰ পাছতে যেতিয়া আমি চিমেণ্ট পাৰ হৈ যাওঁ, ডিমৌ পাওঁ, ডিমৌৰ পাছতে আমি পাওঁ চিলাপথাৰ। বিশেষকৈ ডিমৌৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই পাহাৰ আছে, যিবিলাক পাহাৰৰ সৌন্দৰ্য এক অনন্য ৰূপ আমি দেখিবলৈ পাওঁ। যেতিয়া আমি ডিমৌ পাৰ হওঁ, চিলাপথাৰ পাওঁ, চিলাপথাৰ নগৰ পাৰ হোৱাৰ লগে লগে 3 কিলোমিটাৰমান যোৱাৰ লগে লগে আমি পাওঁ কোলাজানৰ পৰা কোলাজানৰ পৰাই আমি সোমাই যাব লাগিব বগীবিল দলঙৰ যোৱা ৰাস্তা পাওঁ, যিটো দলঙৰ সৌন্দৰ্য আমি দেখিবলৈ পাওঁ। বগীবিল দলংখনৰ যিহেতু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে, ধেমাজি শিলাপথাৰ আৰু ডিব্ৰুগড়ৰ মাজত ধেমাজি জিলা আৰু ডিব্ৰুগড় সংযোগী দলং, যিটো দলঙৰ জৰিয়তে এই দলঙৰ ওপৰৰ পৰা আমি ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। আৰু দলংখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ। বিশেষকৈ বগীবিল দলংখনৰ গুৰুত্বতা বহুত আছে, কিয়নো উত্তৰ পাৰত
স্বাস্থ্যৰ বাবে মেডিকেল ব্যৱস্থা নাই, ইমান যিমান থাকিব লাগে সিমান নাই। কিন্তু যেতিয়া আমি দক্ষিণ পাৰে থকা ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় নগৰত অত্যাধুনিক চিকিৎসা সেৱা আমি উত্তৰপৰীয়া ৰাজ্যে লাভ কৰে। গতিকে কিন্তু পূৰ্বতে উত্তৰপৰীয়া ৰাজ্যে নাৱেৰে যাত্ৰা কৰিব লাগিছিল, ফেৰীৰে যাত্ৰা কৰিব লাগিছিল, যিটো বিপদজনক আছিল। কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা এই বগীবিল দলংখনে উত্তৰপৰীয়া ৰাজ্যৰ দক্ষিণ পৰালৈ শিক্ষা দীক্ষাৰ লগতে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অধিক সুবিধা লাভ কৰিছে। ইয়াৰ পাছতে আমি বগীবিল দলং পাৰ হোৱাৰ লগে লগে আমি ডিব্ৰুগড় প্ৰৱেশ কৰোঁ আৰু ডিব্ৰুগড় প্ৰথমতে আমি লেপেটকটা অঞ্চলত উপস্থিত হওঁ। লেপেটকটাত নিৰ্মাণ হোৱা গেছিকাৰ প্ৰকল্প সৌন্দৰ্য আমি উপভোগ কৰিব পাৰোঁ। ইয়াৰ পাছতে আমি যেতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি আগবাঢ়োঁ, আমি পাওঁ মৰাণ অঞ্চল, যিহেতু ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ সংযোগস্থল, য'ত সীমামূৰীয়া অঞ্চল, আৰু ইয়াত থকা মৰাণ অঞ্চলত থকা চাহ বাগিচাৰ সৌন্দৰ্য চালে মনোমোহা। ইয়াৰ পাছতে যেতিয়া আমি আগবাঢ়োঁ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে, ইয়াৰ দুয়োকাষে থকা বৃহৎ চাহ বাগিচাই সকলোকে মন আকৰ্ষিত কৰে আৰু মন জীপাল কৰাত সহায় কৰে। যেতিয়া আমি মৰাণ পাৰ হৈ যাওঁ, ইয়াৰ পাছত আমি পাওঁ ডিমৌ। ঠিক তেনেদৰে ডিমৌখনো চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য অৰ্থাৎ চাহ বাগিচা আমি দেখিবলৈ পাওঁ, যিটো চাহ বাগিচাৰ সৌন্দৰ্যই সকলোকে মন আকৰ্ষিত কৰে। ডিমৌৰ পৰা আমি যেতিয়া আধা ঘণ্টা আমি যাত্ৰা কৰোঁ, তেতিয়া আমি পাওঁ শিৱসাগৰ নগৰ, যিটো শিৱসাগৰ নগৰখনত সৌন্দৰ্যই অনন্য, যিহেতু শিৱসাগৰ নগৰত আছে শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, শিৱসাগৰ পুখুৰী, ৰংঘৰ, তলাতল ঘৰ আদিৰ সৌন্দৰ্য আমি উপভোগ কৰিব পাৰোঁ। গতিকে ফ্ৰেণ্ডছ, জোনাইৰ পৰা শিৱসাগৰৰ অঞ্চলত শিৱসাগৰলৈ যাত্ৰা কৰোঁতে আমি বহুত সৌন্দৰ্য উপভোগ কৰিব পাৰোঁ, যিবিলাক সৌন্দৰ্য মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। ফ্ৰেণ্ডছ, মোৰ এনেধৰণৰ ভিডিঅ'সমূহ চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আপোনাৰ এই ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰক। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ফ্ৰেণ্ডছ, ইয়াৰ লগে লগে সকলোৰে পৰা বাই বাই।